নমস্কাৰ মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মানে অলপমান বেলেগত যাম, মানে ফুৰবা যাম বা আৰু মই আৰু এই নতুন কাপোৰ পিন্ধি লৈছোঁ আৰু যাওঁ এতিয়া বা আৰু মই ক'ত যাই আছোঁ দেখাই আছোঁ। আৰু এই একদম স্কুটিত উঠি ল'লোঁ আৰু আমি যাম। আহিলোঁ মা পাপা আহিলোঁ পাপা আহিলোঁ আৰু ইটিটা আমাৰ আৰু এইখানে আমি যাই আছোঁ তিনিটাই, মানে আমি ঘৰতে নাপাওঁ তো এই বাবি তিনিটাই আৰু এদি আমি যাই আছোঁ চিধাই। আৰু এটা বৈদ্য ঘটনা হৈছে, বাই মানে জানিছিল কিন্তু বাই বহুত দিন আগতে চিল পাই আছে, তো আমি ৰাস্তা ভটকিছোঁ সহায় পাইছোঁ। সেই ফোন কৰিব লগাত বাধ্যত পৰিছোঁ মানে একদম। আৰু পাই গেলোঁ আমি, নীলম তাই মানে আগবাঢ়ি গৈছে। ৰাখোদা নাৰায়ণ ৰূপী। আৰু নীলম দাই আমাক নিবা আহিছিল, সেইকাৰণে আমি ৰাস্তা ভটকি জানা এইবাৰ আমি চিধাই যাই আছোঁ। আৰু এইটো এই দিব্যাস্মিতা বাৰ ঘৰ। কি খবৰ? নতুন দাদা লগ পালোঁ, দাদাৰ নাম চন্দন দাদাৰ লগ, আৰু দাদা মানে শৰ্মা, আমাৰ শৰ্মা একে। পিছে আজি নীলম দা, আজি আমি ইয়াতে অহাৰ উদ্দেশ্যটো কৈ দিয়া তুমি। আমাৰ আজি মানে আমাৰ দিব্যাস্মিতা যে আমাৰ লগৰ আছে, তাহাঁতৰ আজি গৃহ প্ৰৱেশ হ'ব। নতুন ধুনীয়া বিল্ডিং বনাইছে, অলপ পিছত আপোনালোকক দেখাব লৈ গৈ আছোঁ। আৰু তাৰ কাৰণে আমি আজি গোটেইবিলাকে মাংগলিক অনুষ্ঠান হৈছে, আজি আমি উপস্থিত হৈছোঁ। চন্দন আহিছে আৰু ৰঞ্জন শৰ্মা আহিছে, কংকনা শৰ্মা মোৰ লগৰ আমাৰ বা আহি পাইছে, এয়া সুস্মিতা পাঠক পাহি পুৰফে পাহি খাব ঠিকছে কাহি গতিকে আমি ইয়াতে আহিছোঁ। আৰু ধুনীয়া ছোৱালী, আমি চিনি নাপাওঁ। আৰু এই আমাৰ দিব্যাস্মিতা বা আহি গ'ল। চাল ঐ কি খবৰ? বহুত ভাল, আছোঁ আৰু একদম হাই। আৰু পুৰা বিজি হৈ আছে আৰু ধুনীয়া বা এইটো, আৰু তোমালোক দেখাৰ কাৰণে খুব ভাল লাগিল, থেংক ইউ। মোৰ দাদাৰ ছোৱালী, মোৰ মামাৰ ল'ৰাৰ ছোৱালী। বাপৰে সূতা বহুতকেইটা আছে, পাঠশালাৰ ওচৰত। ঠিকে আছে, ধুনীয়া খাদ্য হৈছে, দেখিছা না কেনেকুৱা? পিকে কৰিবা নেকি তুমি? পিকে 3 তোলা হয়, চাওঁচোন কাণ দুখন চাওঁচোন তই। ৰঞ্জন যিহেতু গৃহ প্ৰৱেশটো নতুন গৃহটো আমি চাই লওঁ। নীলম তাই আমাক পুৰা একদম ধুনীয়াকৈ দেখাই দিব নতুন গৃহ না কি? আৰু আমাৰ নীলম দা আগে আৰু আমি পাছে চব আহি আছে পাছে। ইয়াত মানে ইনভাৰ্টাৰৰ কানেকশ্যন হ'ব। আৰু নীলম দা মানে একদম ডিটেইলছত বুজাই দিব ক'ত কি ইয়াতে ইনভাৰ্টাৰ। তাৰপিছত আমি ইফালেদি সোমাওঁ, এইফাল গেষ্ট আহিলে থাকিব। এইটো গেষ্ট ৰুম। তাৰপিছত ইয়াতে গেষ্টৰ কাৰণে বাৰাণ্ডা, মানে আমি কেতিয়াবা আহিলে আৰু বৰপেটা ৰোডত থাকি মেলি ইয়াতে ধুনীয়াকৈ সেউজ পৰিৱেশ চাব পাৰি। মাক দেউতাক এটা থাকিব। তাৰপিছত এই ৰুমটো হৈছে আমাৰ দিব্যাস্মিতাৰ। এইটো দিব্যাস্মিতাৰ ৰুম, পিছফালে নেমালে বাৰাণ্ডা আছে, পিছফালে মহত আমাৰ খাব পাৰিব। নিশ্চয় জংঘল আছে, মহ আহিব। এইটো দিব্যাস্মিতাৰ বাথৰুম। এনেকুৱাকৈ দিলে পানী লিক হৈ আছে। মোৰ লাগা নাই এতিয়া। গাটো মানে কেনেকে দিয়ে পঢ়ে কি হ'ল, পানীটো কম আছে মানে। বহুত ধৰণ হোৱা নাই চাগে। মই ভাত চাত খাই লওঁ, তাৰপিছত যদি আহে
চ' এইটো হৈছে এইটো আলমিৰা বুলি আমি আজিকালি স্পেচিয়েল ভাষা ৱাৰ্ড্ৰব। চ' ইয়াতে মানে বস্তু চস্তু থ'ব পাৰিব। এইটো বস্তু ষ্টিকাৰ এনেকুৱাকৈ সোমাই দিয়ে। ইয়াতে কিবা সোমাই দিয়ে আৰু তাৰপিছত ড্ৰয়াৰ আছে, বহুত আছে। আকৌ এনেকুৱাকে ভিতৰত এইটো তাৰমানে এইটো অলপ নাচা হৈ আছে। কালি মিস্ত্ৰীটোৰ লগতে অলপ ফুল হৈছিলে ডান্স কৰি আছে এইবিলাক। চাবি এইটো মন্দিৰ, মন্দিৰ চকেছ। এইটো হৈছে কিটচেন, মডুলাৰ কিটচেন বুলি কয়। ইয়াতে বস্তু বস্তু থ'ব এনেকুৱাকে থয়। এতিয়া এই ভাইটিটোক চাব চাবি থ'ব লাগে, ভালকৈ থ'ব লাগিব। ওপৰৰ বস্তু লাগিলে আমাৰ চন্দন দাদা আছে, এইটো আমাৰ টাইলছেদি কৰিছে, ডাবুল চাৰ্জ টাইল। সাজ বাচন ধুই কেনে আজিকালি ডিছ ৱাশ্বাৰ থাকে, কিবা কিবি থাকে, পিছত মানে ইয়াতে লগাব পাৰিব। জাবৰ এনেকুৱাকৈ ল'ব, এনেকুৱাকৈ খুলি দিব আৰু খালত ডাইৰেক্ট পেলাই দিব। এইটো চোৱা, এইবিলাক পেলাইছে, এইবিলাক অলৰেডি পেলাইছে নেকি? মানে ইয়াতে মানে ইয়াতে আহিলে বাহিৰৰ মানুহ কোনোবা যদি বাথৰুমত যায়, ইয়াত মাক দেউতাকে মানে স্পেচিয়েলি বেছিক মানে ইণ্ডিয়ান ষ্টাইলত বনাইছে। ইয়াতে ৱাশ্বিং মেচিন থাকিব, তো মাক দেউতাকৰ কাৰণে বাথৰুমটো হয়। এইটো বাকী নিলাম দা নেক্সট এইটো কি? এইটো আমি গেষ্ট আহিলে মানে মোক বিশেষকৈ আহিলে ইয়াতে ৰাখিবলৈ কৈছে। মই ৰাখিম, এইটো আমাৰ অলপ আন্ধাৰতে ৰাখিম, আমি আন্ধাৰতে। বাপৰে। আৰু এইটো মানে আন্ধেৰা নাই, এইটো দাদাকৰ ৰুম, ছয়ফালে বাথৰুম। বাথৰুমৰ এনেকুৱাকৈ চাব পাৰি, মন্দিৰ নহয় এইটো। এনেকুৱাকৈ অলপ এক্সট্ৰাকৈ দিছে, বাৰান্দাত বহি চহি ৰেষ্ট কৰিব পৰাকৈ। আৰু লাষ্ট এটা ৰুম আছে। মানে আমাৰ নীলম দাই ধন্যবাদ। নীলম দা বহুত বেছি ধুনীয়াকৈ আমাক ঘৰটো বুজাই দিছে, কোনফালে কি আছে। ইয়াৰ পৰা জঁপিয়াই দিলে, ইয়াৰে পৰা মানে ডাইৰেক্ট জঁপিয়াই দিলে হ'ল। আৰু ক'ত যাব লাগিব? বৰপেটা মেডিকেল কলেজ ফ্ৰীতে পাব। একদম ফ্ৰীতে। যেতিয়া দিব্যাস্মিতাৰ বিয়া আহিব, তলৰ ফ্ল'ৰটো খালী আছে, তাতে মানুহ বহিব, ওপৰত ইয়াতে খাব আহিব। মানে ইয়াতে খাব, সেইকাৰণে মানে ইয়াতে ৰুম বান্ধা নাই। ঠিক আছে, নীলমদাৰ মতে। বাপৰে, ভিউ ইমান বেছি ধুনীয়া, ইমান ধুনীয়া, বহুত বেছি ভাল লাগছে ইয়াতে। গৰম কেনেবা? বহুত বেছি, একদম দেখা নাই চুলি, একদম সেইকাৰণে বান্ধি দিছে বাৰু। আৰু বাই বৰ্তমান ইয়াৰে পৰা নিজৰ ঘৰটো উলিয়াই আছে। বৰ্তমান পাৰা নাই, মই গম পাইছোঁ। সেই য়েল্ল'টোৱে হয়। হা য়েল্ল'টো তেই নহয় হয়। চাটত যিটোহে গৰম, মানে আমাৰ একদম গোটেইকেইটাৰ অৱস্থা একদম গেলা গৰমত অৱস্থা বেয়া হৈ গৈছে। গৰম বহুত গৰম। মানে আমি আৰু ইয়াতে ফেনৰ তলত আহি গ'লোঁ। জেনেৰেটৰ আছে, মাইক্ৰ' আনিব দিম, আমি গানৰ প্ৰগ্ৰাম এটা হয়। মানে বায়ে বহুত বেছি ধুনীয়া গান গায়। লেটকে আহিছে কংকনা বাই। ক'ত যাই আছোঁ আমি? খানা খাবলৈ যায়। মেইন পাৰ্ট আমাৰ। আৰু এই ভাত আহি গেল আৰু কৃষ্ণক চেন্টিয়ে খাই দিওঁ আৰু খানা কাৰণে খানা ভাল হৈছে, মই তামোল নাখাওঁ, আমাৰ বিয়া আহিছে
খুব তামোল খায় তামোল খাই এনেকৈ চবাই আছে মোৰ অলপ ভয় লাগিছে পিক চিক পৰিব পাৰে অলপ সাৱধানে আছোঁ খানাটো নিৰামিষ খানা খুব ভাল হৈছে পেট ভৰাই খাইছোঁ মানুহজনেও খাইছে মানে কি হ'ল গৰমৰ কাৰণে অলপ কমাই খাইছে কিন্তু পনীৰ আছিলে বঢ়িয়া ধুনীয়া চিপছ আছিলে ডাল ভাত আৰু মানে চব্জি তব্জি আছিলে খাইছোঁ পেট ভৰাই খাইছোঁ এইটো আচলতে মাংগলিক খানা হয় বঢ়িয়া মই ইমান তামোল নাখাওঁ আমি যাবলৈ ওলাইছোঁ খুব ভাল লাগিল চবকে লগ পাই পুনৰ লগ পাম একে চেনেলতে এই চেনেলটো যাতে ভালকৈ ভিউজ বাঢ়ে আৰু বেছি গ্ৰ' হয় আৰু সকলোকে নমস্কাৰ দি বিদায় দিম ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ সকলোকে গতিকে আজি আহিছোঁ এৰিছোঁ ইয়াত বাই বাই থেংক ইউ ফৰ কামিং ভাল লাগিল মোষ্ট ওয়েলকাম আজিতো চিনাকি হ'ল আকৌ আহিবা আমাৰো ভাল লাগিল আহি দাদা আহো আমি চাইডতে যাব ওলাইছোঁ ইথান ঘৰত না কি কোৱা যাওঁ আৰু খালো ল'লোঁ এতিয়া যাওঁ অঁ আমি খালো ল'লোঁ ইথান ঘৰত যাওঁ মানে যিটো গৰম এই অলপমান কমছে ইথান তথাপিতো আমি আৰু ঘৰত যাওঁ স্কুটি লৈ